ধুনীয়া লাগিছে আজি। আমি খালো। মোহনক কেতিয়াবা চিনি পাওঁ একদম আগত। গাব লাগিব তোমালোকে, গাব লাগিব। মজা মজা না পুৰা 2 ঘণ্টা 10 মিনিট গাড়ী চলাই আহিছোঁ গুৱাহাটীৰ পৰা হাই স্পীড পুৰা। আৰে প্ৰ' ড্ৰাইভাৰ হিচাপে পুৰা খালি দিছোঁ আজি। আজি মই ড্ৰাইভিঙত প্ৰথম দিলে ইমান জেগা ন আজি ফাৰ্ষ্ট টাইম এনে ঘৰে ঘূৰি থাকোঁ আৰু পুৰা প্ৰ' হৈ গ'ল আপুনি গাড়ী চলাই। নাই 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 এনেকৈ নকওঁ দেই। আৰু কেই নম্বৰখন বিয়া খাই আছে এতিয়া? 3 নম্বৰ। 3 নম্বৰ আজিৰ দিনত য়েছ। ধুনীয়া লাগিছে আজি। আমি খালো। এখন ঘুরি যাম আইডিয়া ঘুরি ঘুরি অকমান চাওক এইফালে ফটো এখন লৈ লওঁ। গুৱাহাটী যাবি এয়া প্ৰথমতে দেখাইছে অভিনেতা যতীন বৰা আহি উপস্থিত হৈছে আৰু তাৰপিছত দেখাইছোঁ মন্ত্ৰী কেশৱ মহন্ত, তেখেতো আহিছে বিয়া ৰিচিপশ্যন খাবলৈ। লগতে এয়া দেৱাশিষ বৰঠাকুৰ অভিনেতা আৰু কেইবা আজি